লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া মই নৰালী অভাৰব্ৰিজৰ ওপৰত আছোঁ, ফ্লাইঅভাৰত। এতিয়া লগৰ অংকিতাই মাতিছে, সিহঁতৰ তাত পূজালৈ গৈ আছোঁ। মানে কি কৰোঁ দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো প্ৰথম শেষলৈকে। এয়া আহি পেলাই বঙাল পুখুৰী পূজা মন্দিৰ পালোহি, নাম গাই আছে। ব'লকচোন ভিতৰত সোমাই যাওঁ। চশমাযোৰ পিন্ধি লৈছে, মাক ধুনীয়া লাগিছে। বাহিৰতো আহিছে, এতিয়া আমি চব গৈ আছো। এয়া আমি বেয়াল আহি পালোহি, আজি শৰাই দিয়া হৈছিল। বহুত মানুহ। মানুহ ভৰ্তি। चप्पल निकालो, मैंने निकाला था, वही निकाली थी। क्या करो सर मैं बहुत ভিৰ। ইয়াতে সেৱা কৰিলেও ভিতৰত সোমাব নোৱাৰি। আকৌ ৰাতিলৈ আহিম, আমি শৰাই দিয়া শৰাইখন নিমি শৰাই বস্তু দি থোৱা আছে। ৰাতিলৈ আকৌ আহিম। এতিয়া আমি যাওঁগৈ, বহুত ভিৰ আছে, ভিতৰত সোমাবই নোৱাৰি। আৰু ৰাতি কম হ'ব, ৰাতি আমাক শৰাই নিবলৈ মাতিছে। আপুনি চাওকচোন কিমান ভিৰ, মানুহ ভাল লাগিছে। এয়া আমি পূজাৰ পৰা আহি পেলাই এয়া মায়ে এইখন টেবুল পচন্দ কৰিছে, বৰ ধুনীয়া লাগিছে। এইখন ল'বলৈ আহিছোঁ। অংকিতাহঁতে টুলখন কিনাৰ কাৰণে গিফ্ট দিছে। মা গিফ্ট পালে আৰু। পূজা চাই ভাল লাগিল। ৰাতিলৈ আকৌ বেলেগকৈ আহিম আমি দুজনী, বুঢ়া হোৱালৈকেতো চাই থাকিম, কালি কৈছে। এতিয়া আজিলৈ আহিছোঁ, আকৌ ৰাতিলৈ দেখাম ন।